52তম নিখিল বড়ো ছাত্ৰ সন্থাৰ বাৰ্ষিক অধিৱেশন ইয়াত কেতবোৰ ৰেজুলেশ্যন লোৱা হৈছে আৰু বিশেষকৈ প্ৰথম ৰেজুলেশ্যন আমি লৈছোঁ যে যিটো বড়োলেণ্ড সমস্যা এই বড়োলেণ্ড সমস্যা স্থায়ী সমাধান আমি সকলো বিচাৰি আহিছোঁ আৰু চৰকাৰত যিসকলে বহি আছে এতিয়া বিজেপিৰ নেতৃত্বত এটা চৰকাৰ চলি আছে কেন্দ্ৰীয় চৰকাৰ এই কেন্দ্ৰীয় চৰকাৰক আমি বহুবাৰ আলোচনা কৰিলোঁ বিউৰ'ক্ৰেটিক লেভেলত আলোচনা হ'ল ৰাজনৈতিক পৰ্যায়ত আলোচনা হ'ল আৰু সেই আলোচনাবিলাকত কৈছোঁ যে সমস্যা সমাধান হ'ব লাগে তেখেতসকলেও প্ৰতিশ্ৰুতি দি আহিছে যে সমস্যা সমাধান কৰিম আমাৰ সদিচ্ছা আছে কিন্তু সেইটো পিছুৱাই গৈ আছে তো সেইকাৰণে আজি আমি ৰিজুলেশ্যন লৈছোঁ যে অতি শীঘ্ৰে যে বড়োলেণ্ড সমস্যাটো চৰকাৰে সমাধান কৰিব লাগে নহ'লে পুনৰাই নিখিল বড়ো ছাত্ৰ সন্থা আৰু যিখিনি সংগ্ৰামী সত্তা আছে সংগঠনবোৰ আছে আমি একেলগে মিলি পেলাই ভিগৰাছ ডেম'ক্ৰেটিক মাছ মুভমেণ্ট আমি পুনৰ আৰম্ভ কৰিম কাৰণ বড়োসকলৰ জীয়াই থকাৰ যিটো প্ৰশ্ন এইটো এই সংগ্ৰামৰ লগত জড়িত হৈ আছে আমাৰ বৰ্তমানলৈকে ভাষা সংস্কৃতিৰ যিটো নিৰাপত্তা এইটো সুনিশ্চিত হোৱা নাই ভূমিৰ নিৰাপত্তা সুনিশ্চিত হোৱা নাই আমাৰ ৰাজনৈতিক অধিকাৰ নোপোৱাৰ কাৰণে সৰ্বাংগীন উন্নয়নৰ যিটো কাম সেইটো স্থবিৰ হৈ গৈছে গোটেই এই আটাইবোৰ কথাটো দেখি পেলাই আমি কৈছোঁ যে বড়োলেণ্ড সমস্যা স্থায়ী সমাধান হ'ব লাগে এইটো আমাৰ প্ৰথম ৰেজুলেশ্যন ছেকেণ্ড ৰেজুলেশ্যন হৈছে যে উগ্ৰপন্থী সমস্যা সমাধান কৰিম বুলি 2014তে বিজেপি নেতৃত্বই সেই সময়ত চৰকাৰে কৈছিলে যে আমি চৰকাৰত আহিলে 6 মাহৰ ভিতৰত উত্তৰ পূৰ্বাঞ্চলৰ উগ্ৰপন্থী সমস্যা সমাধান কৰিম কিন্তু আজিলৈকে সমাধান নহ'ল গতিকে NDB আলফাকে আদি কৰি যিমান উগ্ৰপন্থী সমস্যা আছে এই সমস্যাটো সমাধান কৰিব লাগে বুলি আমি চৰকাৰক দাবী দি পেলাই এটা ৰেজুলেশ্যন লৈছোঁ তৃতীয় ৰেজুলেশ্যন হৈছে যে যিটো ইম্পজিশ্যন অফ এছামিজ লেংগুৱেজ এইটো মানে ক্লাছ 10লৈকে যিটো ইম্প'জ কৰাৰ কাৰণে এটা ডিচিশ্যন লোৱা হৈছে আমি চৰকাৰক কৈছোঁ যে যদিও BTAD আৰু বড়ো অধ্যুষিত অঞ্চলত সেইটো নহ'ব বুলি কৈছে আমি স্পষ্ট হোৱা নাই সেইকাৰণে আমি চৰকাৰক কৈছোঁ যে অসমত যিমান বড়ো মিডিয়াম স্কুল আছে সেইটো মানে ইয়াত এফেক্ট হ'ব নালাগে আৰু ইয়াৰ লগে লগে যি বড়ো ষ্টুডেণ্টছে বিভিন্ন মিডিয়ামত পঢ়ি আছে সেই বড়ো ষ্টুডেণ্টছে তেখেতসকলৰ লেংগুৱেজ হিচাপে তেখেতসকলে বড়ো MR লৈ পঢ়িব বিচাৰে বা বিভিন্ন লৈ পঢ়িব বিচাৰে তাত কোনো মানে তেখেতসকলৰ বাধা থাকিব নালাগে সেইটো চৰকাৰক আমি আহ্বান জনাইছোঁ আৰু ইয়াৰ লগে লগে বড়ো ভাষা এইচ শিডিউলৰ এটা লেংগুৱেজ হয় কিন্তু আজিলৈকে অফিচিয়েল লেংগুৱেজ হিচাপে গভৰ্ণমেণ্টে ডিক্লেয়াৰ কৰা নাই নটিফিকেশ্যন এটা ওলাইছিলে 2016ত গভৰ্ণৰৰ এইটো আজিলৈকে ইমপ্লিমেণ্ট কৰা নাই আনপিনেদি আমি দেখিবলৈ পাইছোঁ যোৱাকালি এটা প্ৰেছ মিট কৰিছে বড়ো সংগঠনে BTCৰ যে অসম বন্ধ ডিক্লেয়াৰ কৰিছে যে বড়ো ভাষাটো BTC অঞ্চলত দ্বিতীয় ভাষা হ'ল বড়ো ভাষাটো অসমত দ্বিতীয় না তৃতীয় আমি বুজি নাপাওঁ যে আমি কিন্তু অসম বন্ধ দিয়া নাই আমি চৰকাৰক কৈছোঁ যে খিলঞ্জীয়া মানুহৰ এটা ভাষা হিচাপে এইচ শিডিউলত অন্তৰ্ভুক্ত হোৱা এটা ভাষা হিচাপে এইটো সন্মান দিয়াটো এইটো স্বীকৃতি দিয়াটো চৰকাৰৰ দায়িত্ব সেইকাৰণে আমি অতি শীঘ্ৰে অসম চৰকাৰক বড়ো ভাষাটো ওৱান অফ দি অফিচিয়েল লেংগুৱেজ হিচাপে ইমপ্লিমেণ্ট কৰাৰ কাৰণে আমি দাবী জনাইছোঁ আৰু ইয়াৰ লগে লগে যিটো মানে 6 কমিউনিটি ST কৰাৰ যিটো বিষয় এই বিষয়টো আমি আলোচনা কৰিছোঁ আৰু ইয়াত আমি CC2R লগতে একেলগে আমি নিখিল বড়ো ছাত্ৰ সন্থাই যিহেতু আছোঁ আমি CC2R যিটো দাবী বা CC2R যিটো এজেণ্ডা সেইটো আমি ছাপোৰ্ট কৰিছোঁ আৰু কোনো কাৰণত এডভান্স আৰু পপুলাৰ জনগোষ্ঠীবিলাক ST হ'ব নালাগে নহ'লে ক্ষুদ্ৰ জনগোষ্ঠীবিলাক নিক্ষেপ হৈ যাব ক্ষুদ্ৰ STবিলাক জনজাতিসকলে নিক্ষেপ হৈ যাব সেইকাৰণে চৰকাৰে যাতে এই যে ডেট্ৰিমেণ্টেল পলিচি এইটো যাতে মানে কোনোদিনে কাৰ্যকাৰী নকৰে আমি চৰকাৰক আহ্বান জনাইছোঁ 6 নম্বৰ দফা ইমপ্লিমেণ্ট কৰাত আমাৰ কোনো বাধা নাই কিন্তু 6 নম্বৰ দফা ইমপ্লিমেণ্ট কৰিবলৈ যাওঁতে যে এইটো যে ইনক্লুচিভ কৰিব লাগে এইটোও CC2I আজি দাবী জনাইছে আৰু CC2R লগত নিখিল বড়ো ছাত্ৰ সন্থাই পুনৰ আমি সমৰ্থন দিছোঁ ভূমি নীতি অসমত যিটো ভূমি নীতি 2019 যিটো চৰকাৰে ডিক্লেয়াৰ কৰিছে এই ভূমি নীতিত আমি কিছুমান কেৰুণ দেখিবলৈ পাইছোঁ 15.1 যিটো ক্লজ আছে তাত মানে ডাইৰেক্টলি যিটো ফৰেষ্ট ৰাইট এক্ট সেইটো মানে কাউণ্টাৰ কৰা হৈছে নেশ্যনেল ফৰেষ্ট ৰাইট এক্ট যিটো হৈছে FRA সেইটো মানে কাউণ্টাৰ কৰা হৈছে
আৰু সেইটোৰ কাৰণে আমি চৰকাৰক কৈছোঁ যিবিলাক অনলি এইটোৱে নহয় আৰু বহুত কেৰুণ আছে সেইকাৰণে এইটো মানে এছেম্বলিত তেখেতসকলে লৈ যোৱাৰ আগতে চিভিল ছ'চাইটিৰ লগত CC-টুৱাৰ লগত নিখিল বড়ো ছাত্ৰ সন্থাৰ লগত আলোচনা কৰিব লাগে বুলি আমি দাবী জনাইছোঁ। টেক্সট বুকৰ পৰা আদি কৰি শিক্ষকৰ যিবিলাক সমস্যা এই সমস্যাবিলাক স্থায়ী সমাধান কৰিব লাগে বুলি আমি চৰকাৰক আহ্বান জনাইছোঁ আৰু আমি আশা কৰিছোঁ যে এই চৰকাৰখনে খিলঞ্জীয়া মানুহৰ সমস্যা, জনজাতিৰ সমস্যা, ভূমিপুত্ৰসকলৰ সমস্যা স্থায়ীভাৱে সমাধান কৰাৰ কাৰণে আগবাঢ়ি আহিব। এইটো এটা ৰাজনৈতিক শ্লোগান হিচাপে নলৈ পেলাই জেনুইনলি মিনিংফুলি আৰু তেখেতসকলে এই লেজিটিমেট ডিমাণ্ডবিলাক সমাধান কৰিব বুলি আমি চৰকাৰক আশা কৰিছোঁ আৰু আহ্বান কৰিছোঁ। তেখেতসকলৰ আপত্তি মৰ্মে অন্ততঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ যিটো নেকি 10খন কলেজ বড়ো অধ্যুষিত এলেকা আৰু বঙালী অধ্যুষিত এলেকাত মানে 10 বছৰৰ কাৰণে ইংৰাজী মাধ্যমটো কণ্টিনিউ কৰা হ'ব। তেখেতসকলে একাডেমিক কাউন্সিল আৰু এক্সিকিউটিভ কাউন্সিলে সিদ্ধান্ত ল'ব বাধ্য হ'ব। ঠিক তেনেকৈ আমি এনেই পেপাৰে আজেৰে আমি পাইছোঁ কেবিনেট মেমৰেণ্ডাম আমি লোৱা বুলি শুনিছোঁ, কিন্তু তাত এটা উল্লেখ আছে যে আমি জানাত যে বড়ো অধ্যুষিত এলেকা অৰ্থাৎ য'ত মানে বড়ো মাধ্যম চলি আছে। আমাৰ এতিয়া BTAD বড়ো মাধ্যম চলি আছে, BTAD 6 শিডিউল এলেকা আৰু তেখেতসকলে বড়ো অধ্যুষিত এলেকা বুলি কৈছে। বড়ো অধ্যুষিত এলেকা যদি কয় আমাৰ বড়ো সাহিত্য সভাৰ যিটো 23টা জিলা কমিটি আছে এই বড়ো সাহিত্য সভাই অশেষ চেষ্টা কৰি পেলাই আমি বড়ো মাধ্যম প্ৰৱৰ্তন কৰিছোঁ। যেনে আপোনাৰ নগাঁও, ধেমাজি, গোলাঘাট, জনাই, তাৰপিছত শোণিতপুৰ এইবিলাকত আমি বড়ো মাধ্যম প্ৰৱৰ্তন কৰিছোঁ আৰু বড়ো মাধ্যম প্ৰৱৰ্তন কৰাৰ লগে লগে তাত মানে আপোনাৰ বড়ো মাধ্যমেই চলি আছে আৰু অসমীয়া মাধ্যমৰ তেখেতসকলেও চলি আছে। কিন্তু এতিয়া যদি বাধ্যতামূলক কৰে বড়ো অধ্যুষিত এলেকাত মানে য'ত বড়ো মাধ্যমৰ এইটো তেখেতসকলে অন্তৰ্ভুক্ত কৰিব নালাগে আমাৰ এটা ধাৰণা। আৰু অসম চৰকাৰে যিটো কেবিনেট ডিচিশ্যন লৈছে আমি সেইটো ঠিক আমি বেয়া বুলি নকওঁ, যে ইয়াত সিদ্ধান্ত এটা লিখা আছে যে BTAD এলেকাত আৰু বড়ো অধ্যুষিত এলেকাত এইটো প্ৰযোজ্য নহয়। সেইটোৱে আমাৰ ক'বলগীয়া যে যদি বাধ্যতামূলক কৰে কিছুমান এলেকা তেনেহ'লে বড়ো সাহিত্য সভা বা নিখিল বড়ো ছাত্ৰ সন্থাও হয়তো তেওঁলোকে বহি নাথাকিব, আমি প্ৰতিবাদ কৰিম। আমাৰ কৌশল দিয়া এই কথাটো চৰকাৰীভাৱে কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰে মেকানিজম এটা লাগিব। চৰকাৰী ৰঙাপিঠা বুলি কথা এটা আছে, এইটো কৰে কিন্তু বাস্তৱত কিমান পৰিণত হয় সেই কিন্তু আমি যদি চাওঁ আমাৰ ৰিজাল্টটো ভাল নহয়। মোক সেইকাৰণে মোৰ ইচ্ছা আছে যদি স্কিল ডেভেলপমেণ্টৰ জৰিয়তে ল'ৰা ছোৱালীক এম্প্লয়মেণ্ট দিব লগা হয় তেতিয়াহ'লে অকল চৰকাৰে নোৱাৰে। চৰকাৰে ডেডিকেটেড শব্দটো কৈছে NGOৰ লগ লাগিবই লাগিব। আমাৰ NGO বহুত আছে, NGOবিলাকে কিন্তু তেওঁলোকৰ এটা সকলোৰে কিন্তু ডেডিকেটেড নহয়। গতিকে ডেডিকেটেড NGO ডেকা ল'ৰা ছোৱালীখিনিৰ কাৰণে ডেকা শিক্ষিত যিসকল আছে স্কিল ডেভেলপমেণ্টৰ জৰিয়তে তেওঁলোকক সংস্থাপিত কৰি তেনেকুৱা ধৰণৰ এটা চিন্তা থকা NGOবিলাকৰ লগত চৰকাৰে ভূমিকা কৰিব লাগিব। চৰকাৰে অকলে এই কামটো কৰিলে প্ৰপ'গেণ্ডা হ'ব, কিন্তু ফিল্ডত আমি তাৰ ৰিফ্লেকশ্যন দেখিবলৈ নাপাওঁ। আৰু এই ক্ষেত্ৰত বহু জনগোষ্ঠী এই অঞ্চলবিলাকত কথা কৈছে, সেইকাৰণে মই এই কথাখিনি আজি গধূলি নিশ্চিতভাৱে তেখেতসকলৰ যিখিনি মনৰ কথা মই তেওঁলোকক জনাম আৰু আমি সকলোকে লৈয়ে আগবাঢ়িব লাগিব, সকলোকে লৈ আগবাঢ়িব। থেংক ইউ। এতিয়া কোৱালিটি এডুকেশ্যনটো আমাক লাগিবই, কোৱালিটি এডুকেশ্যন লাগিব। আৰু মই যে কৈছোঁ আমাৰ অলপ মৰেলিও আমি অলপ ষ্ট্ৰং হ'ব লাগিব স্কুলৰ মানে ছাত্ৰ ছাত্ৰীৰ অৱস্থাৰ পৰা। আৰু সেইকাৰণে ABSO এটা ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন, তেওঁলোকৰ বহুতো সামাজিক দায়িত্ব আছে যদিও ছাত্ৰ ছাত্ৰীসকল মেইন আমাৰ ভৱিষ্যতৰ ছাত্ৰ ছাত্ৰী হ'ল। গতিকে ABSOক মই সেইকাৰণে কৈছোঁ যে স্কুল কলেজবিলাকত আমি দুটা কথা, মেণ্টৰ এজন লাগে প্ৰত্যেক ছাত্ৰ ছাত্ৰীক। মই যে এই মেণ্টৰৰ কথাটো অভাৱ আছে আমাৰ ছাত্ৰ ছাত্ৰীৰ, সেইকাৰণে ডিচিশ্যন ল'ব নোৱাৰে কেতিয়াবা, কাৰোবাক সুধিবলৈ অলপ মানুহ যেন নাপায়। দ্বিতীয় কথাটো হৈছে যে আমাৰ ৰোল মডেল আমি কৰিব লাগিব। আজি আমাৰ ইমান বড়ো জনগোষ্ঠীৰ মাজতে যথেষ্টখিনি প্ৰতিভাশালী মানুহ আছে, আমি তেনেকুৱা হ'ম। এই কথাটো আমি সৰুৰে পৰা ল'ৰা ছোৱালীক ছাত্ৰ ছাত্ৰী অৱস্থাত সোমাই দিলে তেওঁলোক নিশ্চয় ভৱিষ্যতে
সুনাগৰিক হ'ব মই আৰু তেওঁলোক সম্পদ হ'ব মই সেইটো কাৰণে বিচাৰিছোঁ তেওঁলোক এনেও মানে আজি আমিতো সকলোৱে ডাঙৰ দীঘল হৈ আহিছোঁ কিন্তু এই মুহূৰ্তত আমি দেখিছোঁ যে মানুহৰ চিন্তা চৰ্চাবিলাক সমাজতকৈ নিজৰ কাৰণে বেছি হৈছে সমাজৰ চিন্তাটো কৰিবৰ কাৰণে এই কথাবিলাক প্ৰয়োজন আছে কোৱালিটি এডুকেশ্যন